হৈ আছে তেওঁৰ গম পাইছেনে বাইদেউ আপুনি বোলে মোক মাতি পঠিয়াইছিলে কিয় কথা আছে কি হে নাই মিছা কথা সঁচা কথা আপুনি নমতা বিয়া খাব গৈছিলে বিবাহ ভৱনৰ মালিকনে ঠিকছে দিলে আপোনাক আচ্ছা ৰাকেশ তুমি এইবিলাক কাম কৰা কিয় বাৰু কোৱাচোন ছাৰ বিবাহ ভৱনটো মোৰ ৰুমটো কাষতে মই হলো বেচেলৰ মানুহ ভাবিলো দুপৰীয়া সাজটো তাত খায়ে বচাই দিওঁ কিন্তু এটা কণ্ডিশ্যন হ'ল চা মালিকনীজনী যে অলমষ্ট হাতীয়ে আৰু এটা যে গটা মাৰিছে ন চিটিকি গৈছো নিজৰ বুলি এইটো আপুনি বেয়া কাম কৰিছে নহয় বাইদেউ ইনো নমতাকে কিয় খাব যাব লাগে এইটো অৱশ্যে হয় দেই বৌ কি হয় হে হা আৰে মোৰ ৰুমৰ কাষতে এখেতসকলৰ বিবাহ ভৱনটো দিন নাই ৰাতি নাই বিয়াখন বোলে বেনৰ হুলস্থুল থাকিব নোৱাৰি বেচেলৰ মানুহ ভাত সাজ খাবলৈ তেখেতৰ বিবাহ ভৱনটোলৈ গ'লোৱে যেনিবা আৰু মই